আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল কমৰুন্স ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আমি সকলোৱে খাই ভাল পোৱা মটৰ ঘুগুনি। বলক এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে মটৰখিনি মই 4-5 ঘণ্টা তিয়াই থৈছিলোঁ। এতিয়া ভালদৰে ধুই ল'ম মটৰখিনি। খুবেই কম সময়ত বনাব পৰা এটা ৰেচিপি হয়, আমি সকলোৱে খাই ভাল পাওঁ। এতিয়া আৰম্ভ কৰোঁ বলক। প্ৰথমে মই কুকাৰত মটৰখিনি দি দিছোঁ। মটৰ দিয়াৰ পিছত ইয়াত মই কাটি লোৱা পিঁয়াজ দিম। এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ। 4-5টা কেঁচা জলকীয়া, যোনে যিমান জ্বলা খায় তেনেকৈ জ্বলা দিব পাৰে। আধা চামুচ হালধি গুড়ি, আধা চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ জিৰা গুড়ি দি দিছোঁ। এতিয়া জোখমতে নিমখ দি দিছোঁ। অলপ মিঠাতেল দি দিছোঁ। এতিয়া মই কুকাৰটো গেছত বহাই ঘুগুনি আৰু মছলাখিনি চব একেলগে মিহলাই ল'ম। এতিয়া মই আদা নহৰু পেষ্ট আধা চামুচ দি দিছোঁ। কাটি লোৱা ডাঙৰ চাইজৰ এটা আলু টুকুৰা টুকুৰকৈ ইয়াত দি দিছোঁ। এতিয়া চব ভালদৰে মিহলাই ল'ম। মই ইয়াত জোখমতে পানী দি দিছোঁ। এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিম। মই 4টা বা 5টা চিটি মাৰিব দিম কুকাৰত। মোৰ ভিডিঅ' চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব। যদি কোনোবা নতুন চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঘুগুনিখিনি মই কুকাৰৰ পৰা ডাঙৰ কেৰাহী এটাত ঢালি এতিয়া গেছটো হাই ফ্লেমত দি জোল অলপ শুকাবলৈ দিছোঁ। মোৰ ঘুগুনি এতিয়া খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে চালে গম পাব কালাৰটো কিমান ধুনীয়া আহিছে। মোৰ ঘুগুনি খাবলৈ এতিয়া একেবাৰে ৰেডি। ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।